প্ৰগ্ৰেম এই এৱাৰনেছ প্ৰগ্ৰেমবিলাক আৰু বেলেগ বেলেগ কোন জেগাত লৈছে? আমি লখিমপুৰ চাৰ্কুল অফিচৰ পৰা নাওবৈচা চাৰ্কুল অফিচৰ কদম চাৰ্কুল অফিচৰ পৰা আমি তিনিটা চাৰ্কুল অফিচৰ পৰা গোটেই প্ৰগ্ৰেমখিনি পাইছোঁ। ইয়াত দেখোন বহুত মানুহ আছে। এহত বোলা মোৰ বাবে ৰৈ আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টো আগবঢ়াইছোঁ। 4 দিনে হৈ গ'ল যিহেতু ভিডিঅ' দিব পৰা হোৱাই নাই। মানে ভিডিঅ' দিব পৰা নাই এইকাৰণে পৰা নাই কাৰণ বেলেগ কাম এটাত ব্যস্ত আছিলোঁ আৰু ব্যস্ত থকাৰ কাৰণে এইটো ৰেগুলাৰ দিব পৰা নাছিলোঁ ব্লগটো। গতিকে আপোনালোকলৈ আজি আকৌ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই উপস্থিত হ'লোহি। গতিকে এতিয়া আজি চাবলৈ যাম বাটৰনাট চলি আছে। দাদা এজনে মাতিছে চাবলৈ যাওঁ। গতিকে চাব, আপোনালোকেও চাব, দেখুৱাম বুলি ওলাইছোঁ। গতিকে এতিয়া বৰ্তমান কিন্তু এইখন লৈ গ'লে নহ'ব, বেলেগ এখন বস্তু লৈ যাব লাগিব। তক থৈ যাব লাগিব দেই। এতিয়া উঠি ল'লোঁ টোটেলি এখন চাইকেলখন থৈ যাব লাগিব। কিন্তু এটা বস্তু লক্ষ্য কৰিছিলে, মোৰ চুলিখিনি কাটি দিলোঁ। কেনেকুৱা লাগিছে ক'ব, আৰু আগত চুলি কেনেকুৱা আছিলে একবাৰ চাই লওক। এতিয়া আপোনালোকে কওকচোন বাৰু, চুলি থাকোঁতে ভাল লাগিছিলে নে নাথাকোঁতে ভাল লাগিছিলে? কমেণ্টত জনাব কিন্তু দেই। এই মহাপ্ৰভুৱে একোৱে নুশুনে, ইমান ক'লা চিঞৰি কাণৰ ওচৰত কৈ বুলি কৈছে। তেওঁক বাটৰনাট দেখাবলৈ মই লৈ আনিছোঁ বুলিহে, একদম সৰু ল'ৰা বিৰাট। এই ৰাস্তাত এতিয়া গৈ আছোঁ বৰ্তমান। ব'লক আপোনালোকে লগতে ব'লক, চাওঁগৈ ব'লক। ফাইনেলি এতিয়া বৰ্তমান আহি পাই গ'লোঁ সেই যোনডোখৰ জেগাত আচলতে বাটৰনাট। বাপৰে বম মানুহ দেখোন। ৱাও, চাওক। ইয়াত দেখোন বহুত মানুহ আছে। এহত বোলা মোৰ বাবে ৰৈ আছে। চাপিয়া তহঁতিও সোনকালে ইয়াৰ পৰাই বাচি কিছু মানুহক মোৰ জম ৰাজ্যলৈ নিব লাগিব। তহঁতিও চাপিয়া, এই মানুহ সোপা দেখা নাই তহঁতি? এহেঁতৰ ফালে সেই যে দেখিছ ফেনে ফুটুকাৰে বাঢ়ি আহিছে পানীবোৰ। চাপিয়া দেৱঋষি নাৰদ যমৰাজ দেখোন। হঠাৎ যে মৈত্ৰত প্ৰৱেশ কৰিলে। দেৱঋষি নাৰদ, মই মৈত্ৰলৈ আহিছো কিছুমান মানুহ নিবলৈ। সেইটোনো কি ডাঙৰ কথা? যমৰাজ যেতিয়া আহে মৈত্ৰলৈ মানুহটো নিবলৈ আহে, সেইটো চবেই জানে। দেৱঋষি নাৰদ, তোমাক আৰু কবলৈ মোৰ উপায় নাহে। মই যেনিয়ে যাওঁ তুমি মোৰ পিছ নেৰাহে। নাৰায়ণ এই ৰাজন, মই আপোনাৰ পিছে অহা নাই। তেনেহলে মই ভাবিলো বহুত দিন হৈ গ'ল মৈত্ৰলোকলৈ অহা নাই। তাকে ভাবি চিন্তি আকাশ মাৰ্গেদি আহি থাকোতে এই লখিমপুৰ জিলাখন পালো। তাতে আকৌ এই লখিমপুৰ জিলাৰ এই বাধা কৰা বুলি কোৱা জেগা এটুকুৰাত মোৰ লগৰ এজন থাকে। ভাবিলো মই এই লগৰজনক লগ কৰি যাওঁ। পিছে আকাশ মাৰ্গৰ পৰা এই যমদূতৰ দৰে কিবা ছাঁ এটা দেখিলো। এইটো আৰু কিবা কথা হ'ল, ভাবিলো এই যমদূতেই হ'ব নেকি। পিছে আহি দেখিছো দেখোন আপুনি। হঠাৎনো আপুনি এই লখিমপুৰলৈ আহিলে কি? দেৱঋষি, মই কৈছোৱে দেখোন তোমাক, মই এই মানুহ নিবলৈহে আহিছো। নাৰায়ণ, মই দেখোন কলোৱে এই যমৰাজ যেতিয়া আহে পৃথিৱীৰ পৰা 2-এজনটো মানুহ নিয়ে। নাই দেৱঋষি, নাই দৰিয়া ঘাটলৈকে যাওঁ, তাতে কেনেকৈনো মানুহবোৰ মই নিবলৈ চেষ্টা কৰো, তাকে চাবা। নাৰায়ণ
পানীত নাও বাইছে চা মালতী বাই তোৰ ল'ৰাটো ভূৰত উঠি আছে দেখিছ নাই পানী বাঢ়িছে কলৈ গৈছে দেখিছ খৰি ধৰিবলৈ গৈছে মানুহবোৰ কেনেকৈ মৰি আছে বিজুলী বাতি ইলেক্ট্ৰিক পোষ্টটো যে সেই পোষ্টটো এনেকৈ হাউলি আছে সেই হাউলি থকা খুটাটোতে লাগি মৰিব ধৰিছে আৰু সৌফালে সেই সৰু সৰু ল'ৰা ছোৱালীবিলাক ভূৰ লৈ কোনে বুজাব এতিয়া চোৱাচোন সেই য'ত ৫-৪টা উঠিব লাগে তাত ১০টামান ল'ৰা ছোৱালী উঠিছে উঠ আৰু 2টামান উঠছো তাত তেতিয়াহে তহঁতি ডুবি মৰিবি আৰু ইহঁতি জাল পাইছে ইমান পানীৰ সোঁত দেৱৰীখি এইবোৰ চব মোৰে চালনা তেহেঁতি জাল মাৰোতে কাঠৰ কুন্দাত লাগি কাঠৰ কুন্দাই যেতিয়া টানি লৈ যাব জালখন তেহেঁতৰ হাততো থাকি যাব ৰছীডাল সেই টানি টানি লৈ যাব কি হ'ব এতিয়া দেৱৰীখি এইফালে চোৱাচোন ফেনে ফুটুকাৰে বাঢ়ি থকা পানীবোৰ সেই ৰাস্তাৰ ওপৰেদি কেনেকৈ গৈ আছে আৰু সেই ৰাস্তাত থকা বিলাকত মানুহবিলাকে মটৰ চাইকেল চলাইছে সৌখন বাই গৈ আছে নহয় বোপাইহঁত সেইফালেলৈকে যাচোন তহঁত যা দেৱৰীখি এইফাললৈ চোৱাচোন সেইকেইটা কোনফালে কেনেদৰে গৈছে যা বোপাইহঁত তহঁতিও মোৰে মানুহ হবি এই ৰাস্তাত পানীৰে উপচি আছে আৰু ৰাস্তা পদূলিবিলাকতো গাঁতেৰে ভৰ্তি হৈ আছে আৰু সেই গাঁতত মানুহে মটৰ চাইকেল চলাইছে ফলত কি হৈছে মানুহৰ মৃত্যু হৈছে আমাৰ নিজৰ দদাইবিলাকৰ মৃত্যু হৈছে নিজৰ নাতিবিলাকৰ মৃত্যু হৈছে আমিতো সকলো কথা জানোৱেই আৰু জানি শুনিয়ে আমি ভুলবিলাক কৰোঁ এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ হাতত কি উপায় আছে আমি একো উপায় দিব নোৱাৰোঁ আমি সকলোৱে মিলি এতিয়া নাৰায়ণক মতাৰ বাহিৰে আমাৰ হাতত আৰু একো উপায় নাই ঠিক আছে হয় প্ৰভু এই মানুহবিলাকক মই বুজাইছোঁ বোলো কণ ল'ৰা ছোৱালীবিলাকক এই পানীৰ সময়ত ঘৰতে ৰাখিব স্কুল যাবলৈ নিদিব আৰু এই গেলা পানীবিলাকত নামিলে তেওঁলোকৰ খৰ খজুতি হ'ব কিন্তু মানুহবিলাকৰ পৰা উপায় নাই প্ৰভু মোক আকৌ তেওঁলোকে ক'লে বোলে দেৱৰীখি আপুনি আহি ইমান লেকচাৰ দিব নালাগে আমাৰ ইয়াত বোলে লখিমপুৰত মেডিকেল কলেজ আছে নহয় কি কৰিম বাৰু দেৱৰীখি নাৰদ লখিমপুৰ মেডিকেল কলেজে আমাৰ এই জনসাধাৰণক বচাব নোৱাৰে হয় প্ৰভু লখিমপুৰ মেডিকেল কলেজে বেমাৰ হোৱা মানুহসকলক তাত ৰাখিব পাৰিব তেওঁলোকৰ শৰীৰ স্বাস্থ্য চৰ্চা কৰিব পাৰিব কিন্তু বেমাৰটো আমি নিজেই গোটাই ল'ম আজি যদি আমাৰ বেমাৰ হয় চাওক লখিমপুৰ মেডিকেল কলেজ নালাগে ৱৰ্ল্ড মেডিকেল কলেজো আমাক কৰোণা বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিছিল জানো চাওক এই বাটৰ নাটখন যে চাই আছে এতিয়া বৰ্তমান বাটৰ নাটখন ময়ো চালোঁ আপোনালোকেও চালে দেখুৱালোঁ তো কি বুজি পাইছে কি নাপাইছে নাজানো কমেণ্টত জনাব আৰু বাটৰ নাট বুলি ক'লে প্ৰায় সংখ্যকে বুজি নাপায় বাটৰ নাট আচলতে কি বস্তু আৰু ময়ো প্ৰথমবাৰ কাৰণে উপভোগ কৰিছোঁ আৰু বাটৰ নাটৰ জৰিয়তে যে প্ৰকৃততে এটা জীয়া জীৱনৰ ছবি যে প্ৰকৃততে অভিনয় কৰি দেখুওৱা হয় মানুহৰ মাজত ৰাইজৰ মাজত এই কথাটো ভালকৈ বুজি পালোঁ আৰু যিটো ছবি আমাৰ তাত দেখালে কাষতে এখন সোৱণশিৰি নদী য'ত যেতিয়া নেকি পানী বাঢ়ে সোৱণশিৰি নদীখনত পাহাৰৰ পৰা খৰি উটি অহা সেই খৰিসমূহ ধৰিবৰ কাৰণে কাষতে থকা নৈপুৰীয়া ৰাইজৰ যিখিনি ল'ৰা ছোৱালী ডাঙৰ পৰা সৰুৰ পৰা ধৰি ডাঙৰলৈকে সিহঁতে দুঃসাহসিক কাম কৰিবলৈ কিছুমান যায় য'ত এডাল খৰিৰ কাৰণে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি পিনে খৰিডাল ধৰিবলৈ যায় গতিকে সেনেকুৱা এটা ধৰিবলৈ যাওঁতে এখন ঘৰৰ সদস্য যেতিয়া হেৰাই যাব একেবাৰে নাইকিয়া হৈ যাব তেতিয়া কেনেকুৱা এটা পৰিৱেশ হয় গতিকে এই পৰিৱেশটোহে মাত্ৰ দেখাবৰ কাৰণে বাটৰ নাটৰ জৰিয়তে কিছুমান প্ৰকৃতাৰ্থত জীয়া ছবিবোৰ দেখাবৰ কাৰণে উপস্থাপন কৰা হয় একটা কথা কিন্তু নুই কৰিব নোৱাৰি কিছু সংখ্যক লোক
নৈৰ পাৰত এইকাৰণে থাকে সেই নৈখনেই একমাত্ৰ জীৱিকাৰ পথ হৈ পৰে। মাছেই হওক বা আপোনাৰ ঘড়ীয়ে হওক, সেইটো কথা নৈ কৰিব নোৱাৰি কিন্তু, কাৰণ বহুত মানুহক এখন নৈয়ে কিন্তু চলাই আছে। কিন্তু তথাপিও বলক তেনেহ'লে দাদাহঁতৰ লগত চিনাকি হৈ লওক, তেওঁলোক ক'ৰ পৰানো আহিছে, কেনেকৈ আহিলে, কিয় এনেকুৱা পদক্ষেপ ল'বলগীয়া হ'ল আৰু ক'ত ক'ত এনেকুৱা এৱাৰনেছ প্ৰগ্ৰেম কৰে, বলক। দাদা আপোনাৰ নামটো কি আছিলে? মোৰ নাম ৰাকেশ বৰা। ৰাকেশ বৰা ন? হয়, হয়। আপোনাৰ ঘৰ মোৰ নাওবৈচা। নাওবৈচা ন? আপোনালোকে ধৰক এনেকুৱা ধৰণৰ প্ৰজেক্ট যিটো আপোনাৰ এৱাৰনেছ প্ৰগ্ৰেম, এই এৱাৰনেছ প্ৰগ্ৰেমবিলাক আৰু বেলেগ বেলেগ কোন জেগাত লৈছে? আমি লখিমপুৰ চাৰ্কুল অফিচৰ পৰা, নাওবৈচা চাৰ্কুল অফিচৰ আৰু কদম চাৰ্কুল অফিচৰ পৰা আমি তিনিটা চাৰ্কুল অফিচৰ পৰা গোটেই প্ৰগ্ৰামখিনি পাইছোঁ। আৰু তিনিটা চাৰ্কুলৰ অন্তৰ্গত যিখিনি ঠাই আছে মানে বানপানীৰে বিধ্বস্ত ঠাই, সেই অঞ্চলসমূহত আমি বাতৰ নাটৰ জৰিয়তে সজাগতামূলক এই অনুষ্ঠান কৰি আছোঁ। ইয়াত আপোনাৰ কৰি কিনে কিমান সহযোগ কেনেকুৱা? দাদা খুব সুন্দৰ আৰু সঁচাকৈয়ে খুব সহজ সৰল মানুহখিনি আৰু নদীপৰীয়া মানুহ সঁচাকৈ ভাল লাগিলে। আৰু আমি যেনেদৰে ভাবিছিলোঁ, যিটো পৰিৱেশ বিচাৰিছিলোঁ, সেই সুন্দৰ পৰিৱেশ এটা, আৰু মানুহৰ গেডাৰিঙো বহুত বেছি, আৰু গোটেই মানুহখিনিয়ে খুব সুন্দৰভাৱে উপভোগ কৰিছে। তেওঁলোকে গোটেই অনুষ্ঠানৰ প্ৰত্যেকটো শব্দক তেওঁলোকে চাইছে, প্ৰত্যেকটো শব্দক তেওঁলোকে বুজিবলৈ চেষ্টা কৰিছে। ভাল লাগিল, ভাল লাগিল। নিশ্চয় ভাল লাগিলে দাদা লগ পাই, পুনৰ আকৌ লগ পোৱাৰ আশাৰে। থেংক ইউ। ঠিক আছে, হ'ব।